আপোনালোকৰ পূজা পাঠ কৰা হ'লে নেকি? মোৰ বাৰু হোৱা নাই এতিয়ালৈকে। তাৰপিছত এয়া দুপৰীয়া মানে ভাতটো ৰান্ধিবই লাগিব। কামৰ ফাকেৰে মই ভাবিলোঁ ভাতখিনি ৰান্ধি ৰাখোঁ। নতুন এটা ৰেচিপি আপোনালোকে ট্ৰাই কৰি চাব পাৰে। ভাল লাগিলে কমেণ্ট এটা কৰি জনাবচোন কেনেকুৱা পায়। আৰু এয়া প্ৰথমতে মই ধুনীয়াকৈ ফল এটা আছিলে আৰু ঘৰত যিহেতু আজি শাক পাচলি নাই, ফল এটা আছিলে আৰু আলু আছিলে। আলুখিনি ধুনীয়াকৈ মই কাটি লৈছোঁ সৰু সৰুকৈ। আলুখিনি আৰু ফলখিনি দি চয়াবিনেদি তৰকাৰী বনাম। আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। তাৰপিছত এয়া মই চয়াবিনখিনি ভাজি লৈছোঁ সামান্য নিমখ দি, হালধি দিয়া নাই দেই। তাৰপিছত আলুখিনি অলপমান তেল দি চিমত ৰাখি পেলাই মই ভাজি ল'ম, অলপ সিজাই ল'ম মানে, যিহেতু বইল কৰি লোৱা নাই। তাৰপিছত মাজতে মই যিহেতু বহুত গৰম দিছে, অলপমান চৰ্বত বনাই খাওঁ। আপোনালোকেও চৰ্বত বনাই খাই ল'ব দে কামৰ মাজত, যিহেতু বহুত গৰম দিছে। চৰ্বত নাখালে গা বেয়া হৈ যাব, কাৰণ মোৰ অৱস্থা নাই যিহেতু। মই জানো কেনেকুৱা হয় গৰমত কাম কৰি থাকিলে বহুত কষ্ট। গতিকে আপোনালোকেও মাজে মাজে পানী নাইবা চৰ্বত খাই থাকিব দেই, নহ'লে গা বহুত বেয়া হ'ব। তাৰপিছত এয়া মই ধুনীয়াকৈ চৰ্বতখিনি বনাই ল'লোঁ। তাৰপিছত ৰন্ধাৰ ফাকে ফাকে এইখিনি মই খাই থাকিম আৰু ৰান্ধি থাকিম। তাৰপিছত এয়া মানে আলুখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, মানে সিজিছে। তাৰপিছত এয়া মই ইয়াতে তেল দিলোঁ সামান্য। ইয়াতে মই এতিয়া গোটা জিৰা, তেজপাত এটা আৰু পিঁয়াজ অকণমান দি ধুনীয়াকৈ ভাজিম। ভাজা হোৱাৰ পিছত ইয়াতে মই চব্জিখিনি পেলাই দিম, মানে সেই ফলখিনি দিম আৰু আলু দিম। আলু দি ধুনীয়াকৈ মছলাখিনি ইয়াতে একেবাৰে অলপমান পানী দিছোঁ দেই। পানী মানে তেল মই যিহেতু কম দিছোঁ, তো পানী অকণমান দি দিলোঁ। পানীখিনি দি তাতে মই হালধি, নিমখ, তাৰপিছতে ধনিয়া গুড়ি আৰু জিৰা গুড়ি দিছোঁ আৰু বেলেগ একো দিয়া নাই। তাৰপিছত দি পেলাই ইয়াতে মই সেই ভাজি ৰখা আলুখিনি আৰু ফলখিনি দি দিম। দি পেলাই অলপ সময় ভাজিম। অলপ সময় ভাজি পেলাই তাৰপিছত মই ইয়াতে পানী দি দিম। এয়া অলপমান লাগি ধৰাৰ নিচিনা হৈছিলে, সেইকাৰণে মই ভাবিলোঁ আৰু অকণমান পানী দিওঁ। তাৰপিছত এয়া কাটি ৰখা বস্তুখিনি দি দিলোঁ। দি পেলাই ধুনীয়াকৈ লাৰিম অলপ সময়, লাৰি পেলাই তাৰপিছত ভজা হৈ গ'ল। দেখাই পাইছে কেনেকুৱা হৈছে, তেল এৰি দিছে। তাৰপিছত এতিয়া মই পানী দি দিম। এয়া তাৰপিছত পানী দি পেলাই মোৰ এক উঠল আহিলে চয়াবিনখিনি দি দিম। তাৰপিছত এয়া সম্পূৰ্ণ মানে কমপ্লিট হৈ যাব ৰন্ধা, কাৰণ এইটো একেবাৰে ইজি। আপোনালোকে এদিন ট্ৰাই কৰি চাব পাৰে। এয়া চয়াবিনখিনি দি দিলে আৰু অলপ সময় উতলিব, হৈ যাব। আৰু ইপিনে অলপমান বেঙেনা ভাজিম। বেঙেনা মানে কি, একেবাৰে অলপমান বেঙেনা ভাজিম দেই, বেছি নহয়, হালকা পাতলাকৈ ভাজিলে। বাই বাই।